হেল্ল' গাইজ, তো বহুতে মিনি ব্লগ দি থাকে, আমিও দিব কোচিছ কৰি আছোঁ। তো লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আৰু লাইকো কৰি দিব। আৰু এইটো আমাৰ কাষৰ নদী, মানে বৈ শৰাইঘাট ডাঙৰ মাই। তো আমি এতিয়া ওলাইছোঁ, তো আমি যাই থাকোঁ। তো অ'কে, তো আমাৰ ঘৰত কাষতে এটা এইটো মন্দিৰ আছে, তো এবাৰ সোমাই যাওঁ, চাওঁ। তো বহুত পুৰণা মন্দিৰ, মানে বিষ্ণু মন্দিৰ হয়। আৰু আমি ব্ৰিজখন পালোঁ এতিয়া, আৰু ৰিক্সা এখন চাই আছোঁ। আমি পালোঁ বেলতলা তিনিআলি বজাৰ। তো চাই থাকক। আৰু পেহী আহি কি ফুচকা খাপ খালে, আৰু মইতো ম'ম' খাওঁ। মই ম'ম' বেছি খাই ভাল পাওঁ, মই ম'ম' লাভাৰ্ছ। আপুনি কি লাভাৰ্ছ কমেণ্টত জনাব। আৰু পেহী আমাৰ কাপোৰ চাই আছে এইবিলাক, আৰু বহুত কাপোৰ আছে মানে। আৰু যদি আপুনি বেলতলা বজাৰৰ কাষতে থাকে তিনিআলি, আপুনি আহিব পাৰে, চাই যাব পাৰে, কাপোৰবিলাক কিনিব পাৰে। বেলতলা বজাৰত মানে অন্যত কৰি বহুত সস্তা দামত পায় ইয়াতে। তো আপুনি কিনিব ইচ্ছা কৰিলে কিনিব পাৰিব। তো আমাৰ বজাৰ কৰা খতম হ'ল। তো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ব্লগটো ইয়াতে এণ্ড কৰোঁ। বাই বাই গাইজ।